হেল্ল' গাইজ, আপোনালোক সকলোকে মৰিগাঁও লগত ইউটিউবলৈ স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা এতিয়া বাজিল 5:30 আৰু মৰিগাঁৱত নতুন নতুন ৰেষ্টুৰেণ্ট আৰু লিফ্ট থকা ৰেষ্টুৰেণ্ট খুলিছে, যিহেতু আগত খোলা নাছিলে। সেইকাৰণে ধুনীয়াকৈ আপোনালোকক দেখুৱাম আৰু এতিয়া ক'ত আছোঁ চাই লওক আপোনালোকক। আৰু কি ধুনীয়া ধুনীয়া মল খুলিছে 2024ত সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাগে, ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আপোনালোকক বেক কেমেৰা দেখাম, যিখিনি দেখাম। আৰু গাইজ আপোনালোকে দেখিবলৈ পাইছে প্ৰায় 15 দিনমান আছে এখন এম বজাৰ খুলিছে। চিভিল ৰোডৰ পৰা আহিছে, আহিলে চিভিল ৰোডটো পায় 4খনমান দোকান আহিলে পাই যাব। আপোনালোকে দেখিব পাইছে এখন এম বজাৰ, আৰু এম বজাৰখন আপোনালোকক কলেজৰ ছাইডৰ পৰা আহিলে চিভিলৰ ৰোডটো পাৰ হয় 4খনমান দোকান আহিলে পাব। আৰু ইফালৰ পৰা আহিলে হায়াৰ ছেকেণ্ডেৰী বা বিশালখন পাৰ হয় আপোনালোকে অকণমান জ্ঞান দিব লগতে আছে আপোনালোকে, যিহেতু টাউনৰ ফালৰ পৰা আহিলে। আৰু মৰিগাঁৱত মানে ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্ট খুলিছে আৰু মানে দেখিবলৈ পাইছে। আৰু কালি নহয় 3 দিন হ'ল যিহেতু এখন ধুনীয়াকৈ আকৌ স্মাৰ্ট মইটো খুলিছে। আপোনালোকক ক'ত আছে স্মাৰ্ট পইণ্টখন লাষ্টত দেখাম। আৰু এফালে আছে এইটো সেউজীয়াকৈ দেখিবলৈ পাইছে, এইটো হ'ল চেণ্ট্ৰেল বেংক। আৰু তাৰ লগতে বিশালখন খোলা দিন হ'ল প্ৰায় 8-9 মানে হ'ল, 7-8 মানে হ'ল। এইখন দেখিবলৈ পাইছে বিশাল, মৰিগাঁও বিশাল। আৰু তাৰ লগতে এইটো তেল ডিপুটো আছে, আৰু তাৰ আগত অলপ আৰু গাইজ আহি বৰ্তমান মানে য'ত মই মানে মেট্ৰিক পাছ কৰি পেলাই পঢ়িছিলোঁ, এইখনে হ'ল হায়াৰ ছেকেণ্ডেৰীখন। মানে আপোনালোকক ভিডিঅ'টো বেছি দীঘল নকওঁ, মই আপোনালোকক আগতকৈ বহুত উন্নত কৰিলে হায়াৰ ছেকেণ্ডেৰীখন। মই ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়াৰতে পঢ়িছিলোঁ। আৰু এতিয়া আগৰ ফালে যাওঁ, ভিডিঅ'টো 2-3 মিনিটে হ'ব। আপোনালোকে ধুনীয়াকৈ চাই থাকিব আৰু ক'ত ভাল ভাল ৰেষ্টুৰেণ্ট মল চব খুলিছে সকলোবিলাক জানিব পাৰিব। এতিয়া বৰ্তমান টাউনৰ সম্পূৰ্ণ ভিতৰতে আছোঁ আপোনালোকৰ। আৰু অলপ গ'লে আপোনালোকৰ ধুনীয়া ৰেষ্টুৰেণ্টখন আছে, যিখন প্ৰথম মৰিগাঁৱত মই জানাত লিফ্ট থকা ৰেষ্টুৰেণ্ট। একদম লিফ্টত যাওক, আপোনালোক খোজকাঢ়িব দৰকাৰ নাই, কিন্তু সকলোৱে পাৰিব খাব। মই কালি হঠাতে দেখিলৈ কাৰণে বোলো ভিডিঅ'টো বনাই দিম আপোনালোকক। গ'ল পামেই অলপ গৈ আছোঁ অলপ গাড়ীতে ফালে পূজা ফেশ্বন মানে বজাৰ কলকাতালৈ এইফালে মৰিগাঁও শিৱ মন্দিৰটো আছে, দেখিবলৈ আছে। শিৱ মন্দিৰটোৰ লগতে এইফালে বিবাহ ভৱনবিলাক আছে। তাৰ লগতে সেই নিৰ্মালী বিবাহ ভৱন লগতে নতুন হলটো আছে। আকৌ এইখিনি তাত আপোনালোকক ধুনীয়াকৈ ৰখি পেলাই দেখাই দিছোঁ অকণমান। মানে এইটো দেখিছে লিফ্টটো, এইটো লিফ্টটো একদম গ্ৰামীণ বিকাশ বেংকৰ ওপৰত আছে। আৰু পালচাৰ ডিলাৰটো বাজাজৰ ওপৰত এইটো দেখিছে। এইটো এখন নতুন ৰেষ্টুৰেণ্ট খুলিছে, এইখন নতুন ৰেষ্টুৰেণ্ট পূৰা লিফ্টত থকা। আৰু ইফালে যাই থাকোঁ আপোনালোকক। আৰু টাউনখনত অলপ গ'লে এইফালে পাম কলকাতা বজাৰ। আৰু এফালে আছে সকলোবিলাক বিবাহ ভৱন। এফালে আছে এইটো বেছি দিন হোৱা নাই, 4-3 মাহমান আছে খোলা। এইটো বজাৰ কলকাতা দেখিবলৈ আহিছে, দি ফেমিলি ষ্ট'ৰ লেখা হৈ আছে। আৰু ইফালে আছে নতুন হেৰিবিলাক। আৰু আপোনালোকে ভিডিঅ'টো শেষ হোৱা নাই বৰ্তমান। আৰু ইফালে মানে বেংক চেংক এইবিলাক আছে, দেখিবলৈ পাইছে বেংক চেংবিলাক এইফালে আছে মানে। আৰু সেইফালে আগত গৈ আছোঁ আপোনালোকক। এইফালে পাঞ্জাৱ বেংক চেংক এইবিলাক মৰিগাঁও মাৰ্কেটবিলাক চায়া ষ্ট'ৰ দেখিবলৈ পাইছে। আৰু আপোনালোকৰ আগত যাই পেলাই নতুন স্মাৰ্ট পইণ্ট ক'ত বহিছে পৰহি এইটো দেখাই দিছোঁ। তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰি দিব। এখন 3 দিন হ'ল স্মাৰ্ট পইণ্টখন কৈছিলোঁ খোলা। আৰু য়ামাহা ডিলাৰটো লগতে আছে, আৰু ইফালে হিৰ' ডিলাৰটো আৰু এখন, আৰু লগত বকুলজোপা আছে, চাই লওক আপোনালোকক। আৰু বেছি দেখিব লগত ভিডিঅ'টো ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা ভিডিঅ' লাগিলে আপোনালোকে কমেণ্ট কৰিব ধুনীয়াকৈ, আৰু মই বনাবলৈ চেষ্টা কৰিম ক'ত কি আছে।